वो पिकनिक ही क्या जिसमें डांस ना हो মিউজিক না हो ৰাইজ পিকনিকত গ'লে আপোনাৰ আশে পাশে যিবিলাক পিকনিক পাৰ্টি আছে সেই পাৰ্টিবিলাকে আপোনালোকক দেখি পেলাই ভাবিব লাগিব যে এইজনী বা এইকেইটা খাই বৈ টং লাগিলে আপোনালোকে নেখাওকে আপোনালোকে কোনোদিন সেইবিলাক বস্তু হাত দি নাপাওকে কিন্তু ওচৰৰ পাজৰৰ মানুহক যদি আপোনালোকে পিকনিক গৈ পেলাই বুজাব পাৰিছে যে ইহঁতকেইটা খাই বৈ টং তেতিয়াহ'লে আপোনালোকে পিকনিকৰ আচল মজাটো ল'ব পাৰিছে বুলি মই ক'ব পাৰোঁ মই তেনেকুৱা এটা মজাই লৈ আহিলোঁ পিকনিকত গৈ পেলাই আমাৰ আকৌ পাৰ্টিত থকা মানুহখিনিয়ে আকৌ মোক ক'লে ৰশ্মি তুমিতো ৰিলছ বনাই থাকা আজি অকণমান ডান্স কৰি পেলাই দেখোঁ পিকনিক বুলি তাৰপৰা মই ডান্স আৰু কৰি দিলোঁ মোক আৰু তেনেকৈ কোৱাৰ পিছততো কোনেও ৰখাব নোৱাৰে এনেওতো মই কথা শুনা মানুহে ন মানুহৰ সেইকাৰণে ডান্স কৰি দিলোঁ অকণমান ডান্স কৰাৰ পাছতে সিহঁতি আকৌ ক'লে হ'ব ৰশ্মি তুমি আৰু বন্ধ কৰা তোমাৰ নৃত্য প্ৰদৰ্শন গম পালোঁ আৰু দিয়া তুমি নাচিব জানা তাৰপিছত আৰু মই আৰু কি আৰু তাৰপিছত আকৌ মই কথা শুনা মানুহ বন্ধ কৰি দিলোঁ আৰু ডান্সটো